হেল্ল' গাইজ, মই এই পাহাৰে কাপত আহিছোঁ। পাহাৰে কাপত কিয় আহিছোঁ গোটেইখিনি দেখাই আছোঁ, আপোনালোকে চাই থাক। আৰু পাহাৰৰ লগতে আছে এইফালে এখন বচামাৰী বিল, সেইখন আমাৰ গাঁৱৰ নামতে। আৰু এতিয়া মই কিয় আহিছোঁ দেখাই আছোঁ গোটেইখিনি। খানিক দিছিল চানা মাছ খাব মন, তো এতিয়া আহিলোঁ মাছ মাৰিবা। তো কেনেকৈ মাৰে খানিক ওকে দেখাই আছোঁ। মানে এখন জেইত ডাঙৰ মছাৰী জাল দেখা পাই আছা ভিডিঅ'ত, একদম জেইত ডাঙৰ মছাৰী জাল। এই চানা এইখিনি কাঢ়া মাত্ৰ, কিন্তু সেইফালে বিলগো আছে, জেইত ডাঙৰ বিলগো সেইফালে, কিন্তু ইমানখিনি নহয়, অলপমান জেগাতে মাৰিম। কেনেকৈ মাৰিম সেইখিনিকে অলপ দেখাম, আৰু কিমানখিনি মাছ পালাম লাষ্টত দেখাম। মাছ কিন্তু বহুত পাইছোঁ, মই লাষ্টত দেখাই আছোঁ। চাই পেলাই মানে এই চানা গাৰাখিনিতে এই মছাৰী জালখান গো এনেকৈ করে একবার টানিয়া এই জায়গা করে পারেয়া এই জায়গা করে বড়ি তুলিলে মানে মাছ উঠিলকে, বেশি দেরি নালাগে। এই যে বেলা দেখা হচ্ছে তুলবাই লাগছে, এই যে উঠিলকে মানে এই উঠিয়া অলপ জাবৰা থাবৰা উঠে, মানে জাবৰা থাবৰাখিনি মানে এতিয়া বেছি থকাটো সময় নাই, ঘৰত নিয়ে বেচিব লাগিব। তো আগতে চা কিমানখিনি মানে জাবৰা উঠিল দেখা পাইছে, এইকেইটা একদম খালি জাবৰাৰ লগতে কিন্তু বিৰাট মাছ আহিছে। মাছখিনি মানে কেইটামান খোলাত ভৰা খাল, আৰু বাকী জাবৰা থাবৰা বস্তাত ভৰে ঘৰলৈ যোৱা হ'ব, কাৰণ কিয় এতিয়া বেছি থাকিলে একদম ৰাতি হ'ব। চানা মাছ যদি খাইছ গাইছ, তো আমাৰ এই বচামাৰী বিলগতত আহিবি, মানে কাৰোবাৰ যদি ওচৰে পাজৰে হয় মাৰিব আহিবি, আৰু 1 ঘণ্টা মাৰিলে মোটামুটি খাওয়া মাছটো চিন্তাই নাই। এইফালে দেখা পাইছে বস্তা টস্তা মানে ভৰাই লৈ যাই আছোঁ, কাৰণ কিয় এতিয়া বেছি থাকিলে মানে বহুত দেৰি হ'ব, তো একদম ৰাতি হ'ব। এই আগত মানে বস্তাতে যে ভৰালংগে, মোটামুটি 2 বস্তা আমি ভৰালং। তো লাষ্টত দেখাম ৰ কিমানখিনি মাছ পালাম। এতিয়া অলপ মই মানে লেকচাৰ মাৰি আছোঁ, খালি মই দেহানি শিকা না, তুমি মানুহখিনি মানে মাছ মাৰি আছে এই ফলত কেইটামান লৈছোঁ, আৰু মই দেহানি শিকা না খালি মানে ভিডিঅ' কৰি আছোঁ। তোমাক কৈছোঁ যে তুমি ভৰাও সোনকালে। এই যে দেখছা সেইবিলাক মোটামুটি মানুহকেইটি ভৰাই আৰু ভৰাই, মানুহকেইটি মানে আমাৰ ঘৰেৰে এইকেইটি খুৰাৰ বেটা জেঠৰ বেটা এইকেইটি আৰু। তো এনেকুৱা কৰি ভৰাই আছোঁ, আৰু খালি বাহিৰা মানুহ আহিল কেইজনমান মাছ কুৰাব মানে ওচৰে মানুহ কি কবি আৰু নে কেইটামান কুৰিয়া। আমার এই পাহাড়ে কাপের জায়গা মানে কেঙ্কা দেখে এটাও খানিক দেখান, কেঙ্কা লাগে একবার সাপা কেঙ্কা বিরাট ভালো লাগে আর কি। আৰু এইফালে ঘৰত আহিলোঁ, দেখছা কিমানকেইটি মাছ মানে পালং, আৰু এইকেইটি বাচি বাই আছে। মোটামুটি 2-3 কেজি মাছ আৰামছে পালং। 1 ঘণ্টা মাৰ আৰু 2-3 কেজি মাছ লৈ যা, তো মাছের অভাব নাই, চানা মাছ।